सारे गा मा पा धा नि सा नि ते ना सारे गा मा पा धा नि सा नि ते ना सारे गा मा गा मा गा मा गा मा गा मा सारे गा मा पा धा नि सा नि ते ना पे पो पे पो पे पो पे पो पे पो ইয়া हाँ আ ओ बहुत ভাল লাগিছে রাম জুমলা খেলা নিনা লাগিছে না বা সদায় খেল দেখিবলৈ পোৱা হলে কেঁচা লছাৰ নিচিনা সদায় খেল দেখিবলৈ পোৱা হলে দেৰি হয় খৰা খেলিব পালে ও ভাত পানী নালাগে আৰু গাড়ী মটৰ ভিৰটো কিমান দেখিছেনে বহুত ভিৰ আপুনি পাৰিবনে গাড়ী চলাবলৈ ইয়াত বহুত ভিৰ নাই নহ'ব হা গাড়ীহে নালাগে পাতি চাইকেল এখন চলাব পাৰোঁ নে নহ'ব ইয়াত নোৱাৰিব ন য'ত ত'ত খুন্দিয়াই হা সৰ্বনাশ হৈ যাব গাড়ী এইটো বাদ দিয়ক গাড়ী ভিৰ যদি আপুনি গান এটাকে ধৰক অঁ হ'ব মই গান এটা এতিয়াতো আপুনি চলাব নালাগে আপুনি বহিহে আছে হয় গতিকে আপুনি গান এটাকে ধৰক হয় ধৰিবনে অঁ গাম ধুনীয়া এভাগ গীত গাম হা অঁ হ'ব সাৰে গা মা পা ধা নি সা নি তে না সাৰে গা মা পা ধা নি সা নি তে না সাৰে গা মা গা মা গা মা গা মা গা মা সাৰে গা মা পা ধা নি সা নি তে না পে পো পে পো পে পো পে পো পে পো পেপু পেপু হাৰমনিয়াম 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 আচ্ছা খৰাই দিব লাগিব পাংখা খৰাই মাৰিব লাগিব আঙুলি খৰাই থ'ব লাগিব আকৌ সাৰে গামা পাধানি থ'লে আকৌ সাৰে গা মা পা ধা 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 নি তে না সাৰে গা মা পা ধা 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 এ তো তাৰে তো সাৰে গা মা পা ধা সাৰে গা মা পা সাৰে গা মা গা মা গা মা সাৰে গা মা পা ধা তো গাড়ীৰ মাজত মানে আমাৰ খুব ধুনীয়া জমি আছে মহানগৰীৰ ব্যস্ত মহানগৰীৰ মাজত আমি ব্যস্ততাক মানে বাদ দি গাড়ীৰ ভিতৰত যিটো মেহফিল জমাই আছো বেলেগ এটা ফূৰ্তি নমস্কাৰ বন্ধুসকল আপোনালোকক পুনৰ স্বাগতম জনাইছো আমাৰ অন্য এটা ভিডিঅ'লৈ আৰু না আহক নমস্কাৰ দাদা নমস্কাৰ হয় তো পিতাই আচলতে দুদিনমানৰ কাৰণে ঘৰলৈ গৈছিলে হয় গুৱাহাটীৰ পৰা পিতাই কেইটামান কাম আছিলে সেইটো কাৰণে পিতাইক ঘৰলৈ পঠাইছিলোঁ পিতাই ঘৰলৈ গৈছিলে সেইকাৰণে বিৰতি আছিলে কেইদিনমান হয় এতিয়া আকৌ পিতাই গুৱাহাটীত হয় কেনেকুৱা পুনৰ আকৌ গুৱাহাটী নগৰ চহৰত চহৰত পুনৰ উপস্থিত ইয়ো গোবিন্দ হাজৰিকা ইয়ো মিষ্টাৰ ৰাজা পিতাই মই আহিছো গুৱাহাটী চায়েন্স মিউজিয়াম মানে এইটো চায়েন্স মিউজিয়াম চায়েন্স চায়েন্স মিউজিয়াম পিতাই বঢ়িয়া লাগিছে সুন্দৰ লাগিছে গুৱাহাটী নগৰ চহৰৰ ভিতৰত একেবাৰে মজা দেখিছোঁ সুন্দৰ দেখিছোঁ চায়েন্স মিউজিয়াম বেটা ঢেঁকী বহি দিয়ক বহিলে য়েছ বঢ়িয়া বহুত ভাল লাগিছে ৰাম জুমলা খেলা নিচিনা লাগিছে আগতে আমি জুমলা খেলো যে গছত মানি ঘৰৰ মাৰলি দাঁঠি ৰচি কেনেকুৱা লাগিছে না বা সদায় খেল দেখিবলৈ পোৱা হলে কেঁচা লছাৰ নিচিনা সদায় খেল দেখিবলৈ পোৱা হলে দেৰি হয় খৰা খেলিব পৰা হ'লে ভাত পানী নালাগে আৰু মই বৰ্তমান তলত বহি আছো আৰু পিতাও ওপৰত আছে খুব ধুনীয়াকৈ পিতাক ৰাখি থৈছো আৰু পিতাই খুব ফূৰ্তি পাইছে মানে বেলেগ এটা ফূৰ্তি পাইছে পিতাই ভাল লাগিছে ন বঢ়িয়া অন্তৰ সুখ একদম সুখী সুখী একদম এই আকৌ এচাত দি দিছো ষ্টাৰ্ট 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 গোবিন্দ হাজৰিকা ঘনাই চলিছে প্লেন ঘনাই চলিছে খুব ঘনাই চলিব লৈছে পাইলট বৰ কাৰা
বাবা দানা খা নোৱাৰে গিলাচখন ঠিক আছে তেনেকৈ পাৰ হ'ব নোৱাৰে যেনেকৈ চিৰিয়াখানাত বাঘ পিঞ্জিৰাত বন্ধ মাতিলেও নোৱাৰে আহিব এতিয়া এই মৎস্য মাছকেইটাও তেনেকৈ বন্ধ হৈ আছে আহো ওলাই ওলাই এইবোৰ গিলাচ চিলাচ ভাঙি দিয়া ওলাই খাই গেছৰ তলাই বন মাছটো বুজাইছো পিতাই ভাগৰ লাগিলে না একদম ভাগৰ লাগিলে জোলনাখন খেলি কেনেকুৱা লাগিলে তোক বঢ়িয়া এই যেন সদায় খেলি থাকিবলৈ পোৱা হ'ল কেঁচৰ ল'ৰা ছোৱালী নিচিনাকে এতিয়া কথা হ'ল যে কি মানুহে একদম বিৰাট বেছি কথা উলিয়াই আছে গোবিন্দ হাজৰিকাই যে বোলে ইমান ডাঙৰ ডাঙৰ কথা কয় ইমান যে ডাঙৰ ডাঙৰ লেকচাৰ মাৰে চিৰিয়াখানাত গৈ পেলাই লেকচাৰ মাৰিলেগে কিন্তু ৰূপৱেটোত উঠিবলৈ কি কাৰণে ভয় কৰিলে বোলে আজি দেখাই দিম দেখাই দিয়ে নেকি দেখাই দিম মানুহৰ মুখ বন্ধ কৰি দিব নে মানুহৰ মুখত চুঙাচাই সোপা দি দিম আজি হলতো ৰূপৱেত উঠিব যাম এতিয়া উঠিব আপুনি উঠিম চবে কৈ আছিলে তিনিটা প্ৰাণী উঠি যাম তাৰপৰা দেখা যাওক কৈ আছে বোলে মানুহটোৱে বোলে ইমান ডাঙৰ ডাঙৰ লেকচাৰ দিয়ে গুৱাহাটীত আহি বোলে ৰূপৱেটোতে উঠিব নোৱাৰে বোলে মই বোলে সেইটো কথা নহয় বোলে পিতাই নুঠো বুলি নাই এটা এই বোলে নহয় বোলে পিতাই ভয় কৰিছে দেখাই দিম ইয়াত আজি উঠি দেখুৱাই আজি উঠি দেখুৱাই দিম কালা জাল আনিছে কালা সাজু হৈ থাকক আজি ৰূপৱেত উঠি আছো আজি এই ওপৰত যোৱা তাৰত যোৱা গাড়ীখনত এই 7 মহলত ভিতৰৰ পৰা যিখন গাড়ী ওলাই যায় এই সত্ৰলৈ ধামলৈ সেই গাড়ীত আজি মিষ্টাৰ ৰজা গোবিন্দ হাজৰিকা আমাৰ পোনা পোৱালিটো তিনিও আজি সেই গাড়ীত পৰিদৰ্শন কৰি যাত্ৰা কৰি এটা বিগ ব্ৰেকিং নিউজ আপোনালোকে গম পালে পিতাই মই গৈ আছোঁ বৰ্তমান ৰূপৱেত যিহেতু ইয়াৰ আগৰবাৰ পিতাই ৰূপৱেত নুঠিলে পিতাই বহুত বদনাম ওলাই গ'ল গোটেই অসম দেশত গোটেই বদনাম পিতাই চাৰিওফালে বদনাম বোলে গোবিন্দ হাজৰিকাই কিয় নুঠিলে তো আজি গোবিন্দ হাজৰিকাই দেখাবলৈ গৈ আছে ৰূপৱেত উঠি কেনেকুৱা লাগে কি হয় পিতাই সাহস তো সেইখিনি চাবৰ কাৰণে আপোনালোকে আমাৰ নেক্সট ভিডিঅ'টো চাব লাগিব যিহেতু এইটো বহুত দীঘলৈ গ'ল হয় না পিতাই নেক্সট ভিডিঅ' চাবলৈ পাব ডাইৰেক্ট ৰূপৱেত আকাশেদি যিখন গাড়ী তাৰ ওপৰত চলি সত্ৰত পৰে আজি আমি তিনি প্ৰাণী সেই গাড়ীখনত আজি আমি যাত্ৰা কৰিম সেই গাড়ী ভাগত আমি শোভাযাত্ৰা কৰিম সেই বাহন ভাগত আজি পাৰ সিপাৰ হৈ জয় আই অসম জয় মাতা মহাভাৰত গোবিন্দ হাজৰিকা লাইক কৰক ছাবস্ক্ৰাইব কৰক জলদি কৰক কমেণ্ট কৰক সোনকালে কৰক এই পৰ্যা অসমবাসী ৰাইজ আজি আমি যিখিনি আমি আজি গাই আছোঁ আপোনালোকৰ শ্ৰী চৰণত আপোনালোকৰ চৰণত ঠাই দি সাৱতি লওক পিতাই গলাটো শুকাই গৈছে চাগে ৰ'ব এতিয়া অলপমান চাহ খাই লওঁ এইফালে ধুনীয়া চাহ আহিছে পিতাই আপুনি চাহ খাওক ৰ'ব মই ধৰি থাকিম নেক্সট ভিডিঅ'টো চাব আমি আহি আছোঁ আপোনালোকৰ মাজলৈ পিতাই ৰূপৱেত এটা স্পেচিয়েল ভিডিঅ' পিতাই যিহেতু ভয় কৰিছিলে এবাৰ কি হয় গম পাব আপোনালোকে গতিকে চাবলৈ পাৰিব আকৌ এটা নতুন ভিডিঅ' সৈতে আপোনালোকক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে জিলৈ এৰিলোঁ কৃষ্ণ নে পিতাই কৃষ্ণ কৃষ্ণ ধৰিছোঁ জয় শ্ৰীৰাম